নমস্কাৰ বন্ধুসকল, আৰবি কুকিঙৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম। বন্ধুসকল, আজি আমি বনাবলৈ লৈছোঁ হাঁহৰ মাংস, লগতে দিম অমিতা আৰু আলু। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাঁহটো আমি জুলুকি তলতে ভৰাই ধৰিছিলোঁ গুচি যাব বুলি, ৰাতি হ'ল যে। হাঁহটো ধৰি লওঁ। হাঁহটো ধৰা মেলা হৈ গ'ল। এতিয়া আমি হাঁহটো গৰম পানীত ভৰাই দিছোঁ, গাখীৰটো গুচাব লাগিব। গুচোৱা মেলা কামবোৰ হৈ গ'ল। হাঁহটো অলপ অলপকৈ নোম লাগি আছে, অলপ পুৰি ল'বলৈ ভাল। আমি এতিয়া পুৰি আছোঁ হাঁহটো। মাংসখিনি দি আমি ভালদৰে মিক্স কৰিম। আমি ইয়াতে দি দিম গৰম মছলা, লগতে দিম ৰেড চিলি পাউডাৰ, আৰু ইয়াতে দিম খুন্দি থোৱা জলকীয়াখিনি। চব জলকীয়াখিনিও দি দিলোঁ। দি আমি ভালদৰে এইখিনি মিক্স কৰিম।